खुलुमबाय स्टुडियाव दङ उदास्रि मोसाहारि क'क्राझार जिल्ला जेल अथ'रिटिया सिबस्रांनायनि गेजेरजों साखोन सिखोन हाबाफारि लादों। फैगौ 15 आगस्ट भारतनि 78थि उदांस्रि सानजों लोब्बा लाखिनानै 10 आरो 11 अक्ट'आव साननैनि हाबाफारिजों सिटी क्लिनलिनेस ड्राइभ हाबाफारि लादों क'क्राझार जिल्ला जेल अथ'रिटिया। मख'जाथावदि क'क्राझार जिल्ला जेल अथ'रिटिया लानाय बे क्लिनलिनेस ड्राइभ हाबाफारिखौ दिनै फुंबिलि समाव क'क्राझार जिल्ला जेलनिफ्राय जागायनानै क'क्राझार जिल्ला बेंगिरि देरासिम फैनाय लामाखौ सिबस्रांनायनि गेजेरजों साखोन सिखोन खालामनाय जायो। भारतनि 78थि उदांस्रि सानजों लोब्बा लाखिनानै लानाय बे क्लिनलिनेस ड्राइभ हाबाफारियाव क'क्राझार जिल्लानि जेलार रबिराम इंथि, क'क्राझार जिल्लानि एडिसि वादिउल इस्लाम आरो क'क्राझार जोबथेसालियाव थानाय सा 21 हौवा केदी आरो सानै आइजो केदीफोराबो बाहागो लायो। হয় মানে আজি আমাৰ জিলা জেল কৰ্তৃপক্ষৰ উদ্যোগত আমাৰ প্ৰাক স্বাধীনতা দিৱসত 15 আগষ্টৰ আগতে আমাৰ তেখেতৰ ফালৰ পৰা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াতে আমাৰ জিলা প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনৰ মই এডিসি জেল হওঁ। তো আমি আমাৰ ডিস্ট্ৰিক্ট জেলত থকা কয়দী যিখিনি আমাৰ হেৰি আছে যিখিনি আছে ইউটিপি যিখিনি আছে তেওঁলোকৰ ভিতৰৰ পৰা আমি 23 জন ইয়াতে আমাৰ লগত পাৰ্টিচিপেট কৰিছে। আমাৰ জেলৰ বিষয়ববীয়া সকলোখিনি আছে। 23 জন এই ভিতৰত আমাৰ দুজনী ফিমেল মহিলা আছে আমাৰ লগত। আমি কোকৰাঝাৰ চহৰখন যাতে আমাৰ চাফ চিকুণ হৈ থাকে তাৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ। এইটো এটা ৰাইজৰ মাজত এটা মেছেজ এটা দিয়াৰ প্ৰয়াস, লগতে চহৰখন আমাৰ চাফ চিকুণ কৰি ৰখা আৰু প্ৰাক স্বাধীনতাৰ আমি উদযাপন কৰিব লৈছোঁ। গতিকে আমাৰ এটা দায়িত্ব থাকে চহৰখন চাফ চিকুণ হওক। চাফ চিকুণ হ'লে মানুহে কয় চাফ চিকুণ যিমানে হ'ব বুলি বেমাৰ আজাৰো নহয়। নিজৰ চোতালখন চাফ চিকুণৰ উপৰিও আমি আমাৰো দায়িত্ব থাকে চিভিকত আমাৰ যেনেকৈ টাউন এলেকাত চহৰ এলেকাত আমাৰ যিটো এক্টিয়াৰ আমাৰ যিটো পৰে। আজি এই কাৰ্যসূচীত আমাৰ জেল ষ্টাফ লগতে ফেমিলি মেম্বাৰ লগতে ল'ৰা ছোৱালীসকল যোগদান দিছে আৰু 22 জন মতা কয়দী লগতে 2 গৰাকী মহিলা কয়দী, টোটেল 23 জন কয়দী আমি ওলাইছোঁ। যিসকল কয়দী ট্ৰাষ্টেড আৰু তাহাঁতৰ ম্যাদ প্ৰায় শেষ হৈছে আৰু কালি পৰহি তেওঁলোকে খালাচ যাব। তেওঁলোকে 17 বছৰ জেল খাটি প্ৰায় শেষ হৈছে আৰু ইয়াৰ উপৰিও যিসকল আপোনাৰ ডাষ্টবিন দেখিছে আপোনালোকে সেইটো টুকুৰি হওক যি হওক আমাৰ জেলৰ ভিতৰতে গঢ়া হ'ব। আৰু যিবিলাক সৰু সৰু চাইনবোৰ্ড লিখিছে আমাৰ কয়দীসকল নিজে আজি এসপ্তাহ ধৰি তেওঁলোকে ৰেডি কৰা। তাৰ উপৰিও আমি জেলৰ পৰা এইটো ছেকেণ্ড টাইম হ'ব। আমি যোৱা 23 চনত 17 ডিচেম্বৰত স্বচ্ছতা আৰু একতা সেই মেছেজ লৈ কিনে আমি এই টাউনখন চাফাই অভিযান কৰিছোঁ। আৰু সেই চাফাই অভিযানত আমাৰ আজি যেনেকৈ 3টা এজেঞ্চি যোগদান দিছে আমি তেতিয়াও যোগদান দিছোঁ। তো খুব ভাল লাগিছে যে আমি এটলিষ্ট এই আজি স্বাধীনতা প্ৰাকখনত আমি সমাজৰ লগত আজি 2 দিন শ্ৰমদান কৰি আমি এটা যোগদান দিব পাৰিছোঁ। সেইটো কাৰণে বহুত আৰু এডিচি ছাৰ আমাৰ জেল ইনচাৰ্জ ৱাদিউল ইছলাম ছাৰ আছে আমাৰ লগত উৎসাহিত কৰিছে তেওঁ। তো আমি খুব ভাল লাগিছে যে তেওঁ নিচিনা এজন উচ্চ পদবী বিষয়ধাৰী যদি আমি এই চাফাই অভিযান তেওঁ যদি খাৰা হয় আমাৰ কাৰণে আৰু ইয়াৰ পৰা আৰু কি লাগে হয় নে নহয়। গতিকে এই চেগতে তেওঁকো বহুত বহুত ধন্যবাদ আৰু জিলা প্ৰশাসন কোকৰাঝাৰৰ সমূহ বিষয়ববীয়াকো বহুত বহুত ধন্যবাদ। থেংক ইউ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो।
सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।